हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা জীवन নদীৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত মাতুৱে কামলৈ গৈ আছিল তাৰ পিছতে এখন বাইকত এজন লৰা আহি মাতুক গুলিয়াবলৈ চেষ্টা কৰিছিল আৰু সেইখিনি সময়তে মাতুৱে লৰাজনক দেখি চিঞৰি দিছিল আৰু মাতুৱে ঘৰলৈ আহি মন মাৰি থকা দেউতাকে কি হৈছে বুলি খুদাত মাতুক গুলিয়াব খোজা কথাটো দেউতাকক কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত বিডিয়ে নিৰুপমৰ লগত বাইকত যোৱা কথাটো গম পাই চন্দনা বিডিৰ ওচৰত আহিব আৰু ক'ব যাৰ বাবে ককাইহঁতে কাম বন বাদ দি ঘূৰি ফুৰিছে তাই আকৌ আনৰ গাড়ীত উঠি মস্তি কৰি ঘূৰিছে বুলি ক'ব এতিয়া বাৰু বিডিয়ে চন্দনাক বেয়াকৈ ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে ৰাহুল আজি বাপুদাহঁতৰ লগত একেলগে বহি মেডামৰ কথা পাতি থাকিব আৰু মেডামে যে ৰাহুল কামত যোৱাটো নিবিচাৰে সেই কথাটো ক'ব আৰু তেতিয়া লগৰজনে মেডামে ইয়াৰ প্ৰেমে চেমে পৰা নাইতো বুলি ক'ব এতিয়া বাৰু ৰাহুলে কি ক'ব জানিবলৈ পাব জীৱন নদীৰ ঢৌ ধাৰাবাহিকখনত আজিৰ খণ্ডটোত ৰাহুলে মাতুৰ ওচৰত যাব আৰু মাতুক কিয় বাৰে বাৰে ফলো কৰি আছে সেই কথাটো মাতুক সুধিব এতিয়া বাৰু মাতুৱে ৰাহুলক সকলোবোৰ কথা ক'ব নেকি জানিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে জীৱন নদীৰ ঢৌ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।